মৰ্নিং ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। দিছ ইজ Assamese Vlogs। আজি আহিছোঁ মিতালী বিয়ালৈ। আগতে অৱশ্যে আপোনালোকক এংগেজমেণ্টলৈ লৈ গৈছিলোঁ। আজি গৈছোঁ মই, দীপিকা আৰু পূবালী ইয়াৰ ৰিক্সাত গৈ আছোঁ। আহি পালোহি বৃন্দাবন হোটেল আৰু ইয়াৰ ভিতৰতে আছে এটা বিবাহ ভৱন। বিবাহ ভৱনৰ ভিতৰলৈ এতিয়া আমি যাম। তাৰ আগতে গোটেইকেইজনী ষ্টাফ লগ হৈছোঁ। ইয়াৰ ৱেলকাম কৰিয়েই দিছে সন্মুখৰ পৰা দেৱব্ৰত আৰু মিতালীৰ বিয়ালৈ। মিতালীবাই গিফ্টটো কিনি আনিছিলে আৰু এতিয়া মোৰ হাতত দিছে। মই লৈ গৈ আছোঁ ভিতৰলৈ। এয়া চাওক, আমাৰ ছোৱালীকেইজনী একদম ধুনীয়াকৈ ৰমক জমককৈ আহিছে দেই। এয়া আহিয়ে আমি প্ৰথমতে তাইক লগ কৰি ল'লোঁ, মিতালীক। এয়া চিনি পাইছেনে বাৰু? আগতে আপোনালোকে অৱশ্যে দেখিছে ব্লগছবিলাকত। উপহাৰটো দিলোঁ আৰু আমি এতিয়া অকণমান জেগাই জেগাই বহি ল'ম। আহি পাইছোঁহিহে যিহেতু। আৰু এয়া তাই আলহী সুধি আছে। মই অকণমান আপোনালোকক দেখুৱাইছোঁ। আজি ব্লগটো একদম সম্পূৰ্ণকৈ কৰা নহ'ল যদিও অকণমান কৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। এয়া মঞ্জুশ্ৰী বা আৰু এইফালে হৈছে সংগীতা। এয়া হাই ক'বলৈ ক'লোঁ, তাহাঁতি হাই কৰি দিলে। আৰু এয়া দীপিকাহঁতে এতিয়া ধুনীয়াকৈ ফটো তুলি আছে। গোটেইকেইজনী আমি এতিয়া ফটো তোলাত ব্যস্ত, যিহেতু খুব ধুনীয়াকৈ আজি সাজি কাচি আহিছোঁ বুলি ভাবিছোঁ আৰু গতিকে কিয়নো পলম কৰোঁ। এয়া খাই লৈছোঁ কফি, তাৰপিছতে আকৌ খাবলৈ যাবলৈ হৈছে ভাত। গতিকে বেছি সময় নৰখি আমি ভাত খাবলৈ গৈছোঁ। যিহেতু আলহীবোৰ আহি আছে সেইকাৰণে আমাক সোনকালে খুৱাই লওঁ বুলি ভাবিলে আৰু আহি গ'লোঁ আমিও খাবৰ কাৰণে। অকণমান সময় লাইন পতাৰ পিছত আমি ইয়াত থালিবোৰ লৈ লোৱাৰ পিছত ধুনীয়াকৈ খানাটো খায়েই খাবলৈ লৈছোঁ। খানাটো অৱশ্যে টেষ্টি আছিলে দেই, ধুনীয়া আছিলে, ভালেমানখিনি আইটেমছো আছিলে। খোৱা বোৱা কৰি আকৌ আমাৰ আৰম্ভ হৈ গৈছে ফটো ছেশ্যন। কাৰণ ফটো আমি কেতিয়াও নমৰাকৈ থাকিবই নোৱাৰোঁ। খাই বৈ ব্লগ, শ্বৰ্টছ গোটেইখিনি একেলগে। এয়া আমাৰ ষ্টুডেণ্টছ কেইটামানো আহিছিলে। আহি লৈ ইহঁতকো অকণমান ফটো ভিডিঅ' কৰিলোঁ আৰু তাৰপিছতে অলপ দূৰৰ পৰা বহি লৈছোঁ। কিবা এটা সাজি কাচি ক'বলৈ ওলাই গ'লে কিয় জানো অকণমান ভাগৰি লাগে, সেইকাৰণে অলপ বহি লৈ একদম ধুনীয়াকৈ চাই আছোঁ তাইক দূৰৰ পৰা। আৰু সকলোৱে তাইক শুভেচ্ছা জনাব তাইৰ জীৱনটো খুব সুন্দৰ হ'বৰ বাবে। ইফালে আমাৰ কইনা, তাই হেপী মেৰিড লাইফ আমাৰ চেনেলৰ তৰফৰ পৰা, মোৰ ফালৰ পৰা থেংক ইউ। জানে যে মই যেতিয়া তেতিয়া কেতিয়া ব্লগছবিলাক বনাই থাকোঁ, ঠিকনা নাই। সেইকাৰণে মনে মনে হাঁহি আছিলে। আৰু আমাৰ মানে যাবৰেই হ'ল, যিহেতু 8 বাজিবৰ হ'ল, সেইকাৰণে আমি উভতিবলৈ ল'লোঁ এগালমান মৰম আৰু শুভেচ্ছা জনাই। বাই বাই। বিয়া খালোঁ, ভাল লাগিলে। মোৰো খুব ভাল লাগিলে, বহুত খালোঁ। আজি ব্লগটো ইমানেই। যদি চাই ভাল লাগিলে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ।